কেতিয়াবা নিজৰ ওপৰত বিশ্বাস নোহোৱা হৈ যায় নহয় জানো? যদি তেনেকুৱা আপোনাৰ জীৱনতো হৈছে, এই কাহিনীটো এবাৰ পঢ়িবচোন। নমস্কাৰ বন্ধুসকল, মোৰ নতুন ইউটিউব চেনেল আস্থা ৰদালিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালেই আছে, কুশলে আছে, মংগলে আছে। আমি সকলোৱে ভগৱানক বিশ্বাস কৰোঁ, আপুনি কৰে আৰু আমিও কৰোঁ। দুখৰ সময়ত আমি ভগৱানক বেছিকৈ বিশ্বাস কৰোঁ, কাৰণ যেতিয়া আমাৰ জীৱনলৈ ধুমুহা আহে, দুখ আহে, তেতিয়া আমি ভগৱানৰ চৰণলৈ যাওঁ, তেখেতক সেৱা কৰোঁ, প্ৰাৰ্থনা কৰোঁ, যাতে আমাক সকলো বিপদৰ পৰা তেখেতে আমাক উদ্ধাৰ কৰে, নহয় জানো? সেইটো কাৰণ হৈছে আমি ভগৱানৰ ওপৰত অগাধ বিশ্বাস। এই বিশ্বাস লৈ আপোনালোকক এটা কাহিনী কৈছোঁ, শুনকচোন। এবাৰ এজন ভগৱানৰ ভক্ত আছিল। তেওঁ ভগৱানক বহুত ভক্তি কৰিছিল। তেওঁ সদায় নামঘৰলৈ গৈছিল, সদায় মন্দিৰলৈ গৈছিল আৰু ভগৱানক সদায় প্ৰাৰ্থনা কৰিছিল, চাকি জ্বলাইছিল, বন্তি জ্বলাইছিল আৰু সদায় তেখেতক সেৱা কৰিছিল। প্ৰায় সদায় তেওঁ ভগৱানৰ ওচৰলৈ গৈছিল। সদায় গৈ থাকোঁতে এদিন তেওঁ ভগৱানক সদায় স্থিৰ হৈ থিয় হৈ থকা দেখা পাই মনটোতে বহুত দুখ পালে। আৰু তেওঁ এদিন কাকতি মিনতি কৰি ভগৱানক ক'লে যে, ভগৱান, আপুনি সদায় থিয় হৈ থাকে, মোৰ দেখি বেয়া লাগে। এটা কাম নকৰে কিয় ভগৱান? আপুনি অলপ ঘূৰি আহকগৈ যাওক। যদি আপুনি বিচাৰে, আপোনাৰ জেগাত মই থিয় হৈ থাকিম এদিনৰ বাবে। ভগৱানেও কথাষাৰ শুনি হাঁহিলে, হাঁহি উত্তৰ দিলে, ঠিক আছে বাৰু, তোমাৰ কথাষাৰ মই মানি চলিম, কিন্তু এটা চৰ্ত আছে। চৰ্তটো হৈছে, তুমি ইয়াত থিয় হৈ থাকিবই পাৰিবা। মোৰ ওচৰলৈ অহা অগাধ ভক্তই যদি তোমাক কিবা বিচাৰে বা কিবা কয়, তুমি কিন্তু একো উত্তৰ দিব নোৱাৰিবা, মুখেৰে একো মাতিব নোৱাৰিবা। তুমি অকল স্থিৰভাৱে থিয় হৈ থাকিবহে পাৰিবা। আৰু ভক্তজনে হ'ব বুলি ক'লে, আৰু ভগৱানে সেই ঠাইৰ পৰা ফুৰিবলৈ বুলি ওলাই গ'ল আৰু ভগৱানৰ জেগাত সেই ভক্তজন থিয় হৈ থাকিবলৈ ল'লে। অলপ সময় যোৱাৰ পিছত এজন বহুত ধনী বেপাৰী আহিল। বেপাৰীজনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, মোৰ ব্যৱসায়টো যাতে আৰু উন্নতি হওক, মই আৰু টকা পইচা ঘটিব পাৰোঁ, মোৰ ব্যৱসায়টো আৰু উন্নতি হৈ বিশাল হৈ পৰক, মোৰ ঘৰৰ সংসাৰ, মোৰ ল'ৰা ছোৱালী যাতে ভাল হওক, সেইবাবে ভগৱানক কামনা কৰিলে। আৰু কামনা কৰাৰ পিছত তেওঁ সেৱা শুশ্ৰূষা কৰাৰ পিছত উঠি যাবলৈ ল'লে। তেওঁ যেতিয়া ঘূৰি যাবলৈ ল'লে, যোৱাৰ লগে লগে তেখেতৰ পকেটৰ পৰা তেখেতৰ পাৰ্চটো সৰি পৰিল। তেখেতৰ যিটো মণিবেগ আছিল পইচা থোৱা, সেইটো সৰি পৰিল আৰু তেখেতে নেদেখিলে সেই মণিবেগটো যে তেখেতৰ গাৰ পৰা সৰি পৰি তেখেতে গুচি গ'ল। আৰু অলপ সময়ৰ পিছত এজন একেবাৰে দুখীয়া নিচলা মানুহ আহিল ভগৱানৰ চৰণত কিবা ভিক্ষা খুজিবলৈ। আৰু তেওঁ আহি ভগৱানক ক'লেহি যে, ভগৱান, মোৰ ল'ৰা ছোৱালীকেইটাই অনিদ্ৰা আৰু অনাহাৰে কটাইছে, মোক অলপ পইচাৰ প্ৰয়োজন আছে, মোক অলপ পইচা দিয়কচোন। তুমি যদি অলপ পইচা দিব পাৰা ভগৱান, মোক সহায় কৰা, যাতে মই মোৰ ল'ৰা ছোৱালীকেইটাক ভালকৈ খোৱা বোৱা দিব পাৰোঁ। আৰু তেনেকৈ কৈ সেৱা শুশ্ৰূষা কৰাৰ পিছত তেখেতে ঘূৰি যাবলৈ ল'লে। আৰু যোৱাৰ লগে লগে তেখেতে ঘূৰি দিওঁতে সেই মণিবেগটো যিটো পৰি গৈছিলে সেই বেপাৰীজনৰ, সেই মণিবেগটো পৰা দেখা পালে তলত। আৰু তেখেতে মণিবেগটো দাঙি ল'লে, দাঙি লৈ মণিবেগটো খুলি চালে, তাত অলপ পইচা দেখা পালে। আৰু তেওঁৰ মনটো বহুত উৎফুল্লিত হৈ পৰিল আৰু তেওঁ ভগৱানক ধন্যবাদ দি সেই মণিবেগটো লগত লৈ গ'ল। আৰু সেইবিলাক সকলো সেই ভক্তজন যিজনে ভগৱানৰ ঠাইত স্থিৰ হৈ থিয় হৈ আছিল, তেখেতে দেখা পালে। আৰু তেখেতে মনতে ভাবিলে, এইজন কেনেকুৱা ভক্ত, চুৰ কৰি নিয়াৰ নিচিনাকৈ লৈ গ'ল মণিবেগটো। আৰু তেওঁ মনতে বৰ দুখ পালে আৰু তেনেকৈ থাকিলে। তাৰ অলপ দেৰি যোৱাৰ পিছত এজন নাবিক আহিলে। সেই নাবিকজনে আৰু ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰিলে যাতে তেওঁ 15 দিনৰ কাৰণে সমুদ্ৰ যাত্ৰাত যাব লগা হৈছে, 15 দিনৰ কাৰণে। সেইকাৰণে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আহিছে, যাতে তেওঁ সেই 15 দিন যাতে কোনো বাধা বিঘিনি নোহোৱাকৈ, অপায় অমংগল নোহোৱাকৈ গৈ ঘৰলৈ ঘূৰি আহিব পাৰে। সেইলৈ তেওঁ সেৱা কৰিছে।
সেৱা কৰি থকাৰ অৱস্থাত যেতিয়া সেৱা কৰি হ'ল তেখেতে ঘূৰি যাব লৈছে, তেতিয়া তেওঁ পিছফালৰ পৰা এইখিনিত পুলিচ দেখা পালে আৰু পুলিচকে তেওঁক থাপ মাৰি ধৰিলে। তেওঁতো একোৱেই জনাই নাছিল কি কাৰণেনো পুলিচে ধৰিছে। আৰু তেখেতে যেতিয়া পুলিচবিলাকক সুধিলে যে মোক কিয় আপোনালোকে এনেকৈ ধৰিছে, তেতিয়া সেই বেপাৰীজনে ক'লে যে মোৰ পৰি থকা মণিবেগবিধ এই মানুহজনীয়ে চুৰ কৰিছে, এই মানুহজনেই নিয়াটো হয় বুলি কৈ তেওঁক মানে জোৰ দি ক'ব ধৰিছে। আৰু মানুহজনে কৈছে, আৰু যিজন নাবিক আছে তেওঁ কৈছে যে মই কোনো মণিবেগ দেখাই পোৱা নাই, মই কেনেকৈ আপোনাৰ মণিবেগটো চুৰ কৰিম। কিন্তু ব্যৱসায়ীজনে কোনো কথা নুশুনাকৈ জোৰ দি ক'লে যে এওঁৱে নিছে। তেতিয়া সেই স্থিৰ হৈ থকা যিজন ভগৱানৰ যিজন ঠাইত স্থিৰ হৈ আছিল সেইজনে ৰ'ব নোৱাৰিলে। তেওঁ আহি ক'লে যে তেখেতে সেই পইচাটো নিয়া নাই, এজন দুখীয়া আহিছিলে মানুহ, তেখেতে পইচাটো লৈ গ'ল, পাছটো লৈ গ'ল, আপুনি তেখেতৰ ঘৰত গ'লে বিচাৰি পাব। তেনেকৈ কোৱাত পুলিচবিলাক চব গৈ সিহঁতৰ ঘৰলৈ গ'ল আৰু সেই মানুহ ঘৰত গৈ তেখেতে সেই পাছটো অৰ্থাৎ মণিবেগটো দেখা পালে আৰু তেখেতক গ্ৰেপ্তাৰ কৰি পুলিচ থানালৈ লৈ গুচি গ'লগৈ। তাৰপিছত আৰু সময় হৈ আহিল, গধূলি হৈ আহিল। গধূলি যেতিয়া ভগৱানৰ নিজৰ স্থানলৈ আহিল, তেতিয়া সেই ভক্তজনে ভগৱানক সকলো কথা বিৱৰি ক'লে। আৰু কথাখিনি শুনি ভগৱানে ক'লে যে তুমি সকলো শেষ কৰি পেলালা, কাৰণ মই প্ৰত্যেকৰ কাৰণে একোটা পৰিকল্পনা কৰি থৈছিলোঁ, তুমি সকলো শেষ কৰি পেলালা। কাৰণ মই সেই নাবিকজনৰ 15 দিনৰ পিছত মৃত্যু আছিল, সেই 15 দিনত। আৰু সেই যিজন আছিলে তুমি দুখীয়া নিচলা মানুহ, তেখেতে সেই পইচাটোৱে দুসাঁজ পাঁচলিটাক ভালকৈ খুৱাব পাৰিলেহেঁতেন। আৰু ব্যৱসায়ীজনৰ পইচা কোনো মূল্য নাছিলে, কাৰণ ব্যৱসায়ীজন ইমানেই ধনী আছিলে যে তেখেতৰ সেই সামান্য পৰিমাণৰ পইচাৰে তেখেতৰ কোনো লোকচান নহ'ল হয়। যদি হেৰালে হয় তেখেতৰ ইমান লোকচান নহ'ল হয় যিমানখিনি এতিয়া সেই যিজন দুখীয়া মানুহ তেখেতক জেলত থাকিলে হ'ব মানে। সেইকাৰণে ভগৱানে প্ৰত্যেকৰ কাৰণে এটা পৰিকল্পনা কৰি ৰাখিছিলে। কাৰণ সেই ধনী মানুহজনৰ যিটো মানে ব্যৱসায়ীজনৰ যিটো পইচা সেইটো তেওঁৰ কাৰণে একেবাৰে সামান্য পইচা আছিল, আৰু সেই দুখীয়া মানুহজনৰ কাৰণে সেইটো বহুত ডাঙৰ পইচা আছিল, কাৰণ তেওঁ দুসাঁজ দুমুঠি তেওঁ ল'ৰা ছোৱালীকেইটা অতি খাব পাৰিলে হয়। আৰু যিজন নাবিক তেওঁ 15 দিনতে মৃত্যুবৰণ আছিল, আৰু তেখেতে তালৈ গ'লে মৃত্যু হ'বই, আৰু তেখেতৰ পত্নী বিধৱা হৈ গ'ল হয়, বিধৱা হৈ পৰিব, কাৰণ তেখেতৰ মৃত্যু হ'লে তেখেতৰ পৰিয়ালটো তেওঁৰ সকলোৰে বিপদ আহিব। সেইকাৰণে সকলো বচাই ভগৱানে সকলো কাৰণে পৰিকল্পনা কৰি ৰাখিছিল। কিন্তু আপুনি সেই কথাষাৰ ক'লে যেতিয়া সেই ভক্তজনে যেতিয়া কথাষাৰ ক'লে সকলো উলট পালট কৰি দিলে। কাৰণ ভগৱানে ভাবিছিলে যে সেই পইচাকেইটাৰে দুখীয়াজনৰ দুবেলা দুমুঠি খাই হ'লহেঁতেন, আৰু সেই নাবিকজনক 15 দিনৰ কাৰণে যদি লকাপত ৰাখিল হয় পুলিচে, তেতিয়া তেওঁ সামুদ্ৰিক যাত্ৰাত যাব নলগা হ'লহেঁতেন আৰু তেখেতৰ মৃত্যুৰ পৰা বাচি গ'লহেঁতেন। কিন্তু সকলো উলট পালট কৰি দিলে। আৰু সেই কথাখিনি যেতিয়া ভক্তজনে শুনি চকু পানী দুধাৰি বৈ গ'ল, আৰু তেখেতে ভগৱানৰ চৰণত সেৱা প্ৰাৰ্থনা কৰি ক'লে যে মোৰ বহুত ভুল হৈ গ'ল, মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ, মোক ক্ষমা কৰি দিয়ক। আৰু ইয়াৰ পৰা আমি এইটোৱে শিকিব বিচাৰিছোঁ যে ভগৱানে সকলো কাৰণে একোটা পৰিকল্পনা কৰি ৰাখিছে, সকলোকে ভগৱানে দিছে। সেইকাৰণে ভগৱানক বিশ্বাস কৰাটো অতিকৈ দৰকাৰ। মানুহৰ জীৱনত সুখ দুখ সকলোৱে থাকিব, সুখ দুখ নহ'লে মানুহৰ জীৱনটো কেতিয়াও নহয়। সেইকাৰণে সুখৰ সময়তে হওক বা দুখৰ সময়তে হওক ভগৱানক বিশ্বাস কৰিব লাগে। ভগৱানে আমাৰ কাৰণে সদায় ভালটোৱে বিচাৰে, কেতিয়াও বেয়াটো নিবিচাৰে। ইয়াকে আমি বুজিব পাৰিছোঁ। বন্ধুসকল, যদি মোৰ এই কাহিনীটো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰি দিব, আৰু ওপৰত থকা বেল আইকনটো টিপি দিব। আপোনাৰ এটা লাইকে মোক নতুন নতুন কাহিনী ক'বলৈ অনুপ্ৰাণিত কৰিব। মোৰ নতুন কাহিনী লৈ মই আকৌ আপোনাৰ মাজলৈ উভতি আহিম। আজিলৈ ইমানতে আহোঁ।